আজি কাতি মাহৰ শেষৰটো বৃহস্পতিবাৰ কাৰণে মই আহিলো ৰাতিপুৱা হৰগ্ৰীৱ মাধৱ মন্দিৰলৈ। আহক গাইজ আমি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। বলকতে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিলোঁ। দিয়ক এনেকে এতিয়া আমি ওপৰলৈ গৈ আছোঁ, দেখুৱাইছোঁ আপোনালোকক। আৰু মানে ৰাতিপুৱা অহাৰ বাবে ইমান এটা ভিৰ নাই, মানুহ অকণমান দেৰিকৈ হ'ব ইয়াতে, কিন্তু আমি ৰাতিপুৱা আহিলোঁ যে সেইকাৰণে ভিৰ হোৱা নাই। এই বান্দাৰবিলাকৰো মানে জনসংখ্যাটো ইমান বৃদ্ধি হৈছে না, মানে মন্দিৰত আহিলে মানে বহুত সাৱধানেৰে আহিব লাগে। ইহঁতে মানে কাৰ পৰা কি খোৱা বস্তুবিলাক লৈ যায় আৰু মানে ধৰিবই নোৱাৰে। ঠগীৰ সাজবিলাকো মানে য'ৰ পৰাই মানে টানি এজুৰি লৈ যায়। আৰু চাওকচোন গাইজ, আৰু ইয়াত এনেকৈ ভক্তসকলে বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই ইয়াত চাকি ধূপ জ্বলায়। আপোনালোকক দেখুৱাই আছোঁ বাৰু ভিডিঅ'টোতে, চাওকচোন ইয়াত মানে চাকি ধূপবিলাক জ্বলাই আছে, আৰু এনেকৈ আমিও জ্বলাইছোঁ ইয়াতে। এনেকৈ আজি আছিল ভিডিঅ'টো, ধন্যবাদ।